welcome to my কি খবৰ and welcome back to my YouTube channel Conflict Vlog. This is Minmay. আৰু আজি বা ভাবিছোঁ মই মানে গোটেই ভিডিঅ'বিলাক অসমীয়াত বনাম কাৰণ মই অসমীয়াত বেছি মানে কমফৰ্টেবল হয় হিন্দীতকৈ হিন্দীতে ভিডিঅ' বনাওঁ কিন্তু মই ইমান কমফৰ্টেবল নহয় যিমান অসমীয়াত মানে কমফৰ্টেবল হয় বাট অসমীয়াত বেছি কমফৰ্টেবল আৰু বেছিভাগে মানে ফানি চিনবিলাক মানে অসমীয়াতে হৈ থাকে ন তে বেছিভাগে হিন্দীত কৈ থাকিলে অসমীয়াত ক'লে আৰু কি দুইটা মিনিং হৈ যাব ন চ' আজিৰ পৰা অসমীয়াত চব ভিডিঅ' বনাম বি কণ্টিনিউ মোৰ লগত থকা চবে চাই থকা ভিডিঅ'বিলাক মই ভিডিঅ' আৰু বনাই ষ্টাৰ্ট কৰি লাহে লাহে বনোৱা ষ্টাৰ্ট কৰিম মই আৰু এতিয়া আমি আছোঁ হিমাংশু ঘৰত আৰু এইটো হিমাংশু আৰু এতিয়া আমি যাম কাউৰী তাতে যাম কাউৰী মানে ৰাকেশ আৰু যোনে সিও ভিডিঅ' বনাই আছে এতিয়া তাৰ মানে নতুন এটা ইউটিউব চেনেল ষ্টাৰ্ট কৰিম বুলি কৈছে ভাবিছে সিও বোলে ব্লগ বনাব আৰু নাজানো নামটো কিবা থৈছে এতিয়া সুধিবগৈ লাগিব ঘৰত গৈ পেলাই তাৰপিছত সুধি পেলাই লিংক এটা ডিছক্ৰিপশ্যন দি দিম আপুনি ছাবস্ক্ৰাইব কৰি দিব তাৰ চেনেলটো মোৰ ইমান ডাঙৰ চেনেল নহয় তথাপিতো অলপ প্ৰমোশ্যন আৰু এতিয়া লাহেকৈ যাওঁ আৰু আৰু ৰাকেশ দা কাউৰীক লগ পালোঁ সেইটো হাই কৈ দিয়া ইউটিউব চেনেলটোৰ নাম কৈ দিয়া তেজপুৰীয়া ল'ৰা ইয়াৰ চেনেলৰ নাম ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ লিংক এটা ডিছক্ৰিপশ্যন দি দিম ইয়াৰ আৰু এতিয়া আমি চানমাৰি পাই গ'লোঁ পোষ্ট অফিচত গৈ আছোঁ পোষ্ট অফিচত গৈ পেলাই আমি এতিয়া কেনেকৈ ৰখাই যায় নক'বা আৰু মেকআপ চেকআপ কৰি আহিছে আজি অলপমান দেৰি হ'ল আৰু মানে অলপ কেইটামান কাম আছিলে কাৰণ দেৰি হৈ গ'ল অকণমান এতিয়া কনকলতা যাম ইয়াৰ পৰা চাই থাকক মোৰ চেনেল কোৱা বিলাক হৈ গ'ল এতিয়া ইয়াতে গোটেই মানে পোষ্ট অফিচত আহিছিলোঁ পোষ্ট অফিচত গোটেইখিনি কাম হৈ গ'ল এতিয়া কনকলতা যাম কনকলতা নাজানো এতিয়া লগ ওপৰত কথা হ'ব দাদা খবৰ ভাল বিজনেছ কেনেকৈ চলিছে কিমান 200 টকা 20টামান যাবানে যে 20টামান যাবানে 20টামান বিশটাতে নাযায় তোমাৰ 15টা 16টা সদায় যায় কিমান টকা এইটো তোমাৰ 200 টকা আকৌ 100 টকাহে লিখা আছে চবতে এই আপুনি লুটিছে 100 টকা কৈ পেলাই 200 টকা কৈছে ভিডিঅ' কৰে আগে ভিডিঅ' কৰে ভিডিঅ' আহিছোঁ বাই বাই ভাল লাগিলে চ' কালি ৰাতি মানে ৰাতিখন পূৰা বহুত জোৰছে বৰষুণ দিছিলে যাৰ কাৰণে মানে পূৰা চবপিনে মানে বোকা হৈ গৈছে আৰু যাবৰ কাৰণে দিগদাৰ হৈ গৈছে অকণমান চ' এতিয়া আমি কনকলতা যাম কনকলতা এতিয়া নাজানো এতিয়া খোলা আছে নে বন্ধ আছে বাৰু গৈ পেলাই চাই লওঁগৈ তাতে আপোনালোকক দেখামগৈ কাৰণ লকডাউন খুলি দিছে এতিয়া প্ৰায়ভাগ লকডাউন খুলি দিছে কাৰণে থাকিব লাগে কাৰণ ছানডে আৰু ছেটাৰডে আগতে বন্ধ আছিলে ত' ছানডে আৰু ছেটাৰডে যেতিয়া বন্ধ আছিলে তেতিয়া বন্ধ আছিলে বাট এতিয়া খুলি দিছে বৰ বোকাই গৈছে হেই এতিয়া আমি চানমাৰি গৈ পৰা গৈ আছোঁ আৰু চাই থাকক কোৱা ঘূৰি এফালে অঁ চাই থাকক মোৰ ভিডিঅ'টো চাব ই খালি প্ৰমোশ্যনত থাকে ৰে আমি পোষ্ট অফিচৰ পৰা আধা ৰাস্তা আহি গ'লোঁ আমি চানমাৰি গলিৰ পৰা সোমাই পেলাই এতিয়া ইয়াৰ পৰা 1.2 কিলোমিটাৰ আছে আৰু এইপিনে আমাৰ ফায়াৰ ব্ৰিগেড তেজপুৰ চ' এইখিনিৰ পৰা আপোনাৰ ৰাস্তা বহুত ভাল আছে এইখিনিৰ পৰা ব্লগ ৰাস্তা ভালে থাকে আৰু বোকা চোকা নাথাকে ইমান এটা এইখিনি জেগা বাকী যিমান ৰাস্তা আহিলোঁ সেইখিনি অলপমান মানে ৰাস্তাখিনি ভাঙা চিঙা আছিলে আৰু অলপমান বোকা আছিলে চ' যাৰ কাৰণে মানে পেন চেন লেতেৰা হোৱাৰ চান্স আছিলে অলপ লেতেৰা হৈছে বাৰু পেনটো বাকী চব ভালেই আছে গৈ থাকোঁ পাহাৰ বগাই আছোঁ পূৰা ওপৰলৈকে যাব লগা হৈছে একদম মানে বেলেগে ৰাস্তা আৰু একদম মানে বেকা হৈ পেলাই চলিব লগা হৈছে ৰাস্তা চাব পাৰে বাপৰে পূৰা ওপৰলৈকে যাব লাগে এতিয়া এতিয়াতো মানে গৰম পৰিছে অলপমান কিন্তু ৰ'দটো দিয়া নাই বাট মানে ভিতৰে গুপগুপীয়া গৰম এটা পৰি আছে যাৰ কাৰণে মানে
খোজকাঢ়া টাইমত বেছি গৰম লাগিছে আৰু এই দুটা নমুনা পিছপিনে আহি আছে এইটো হিমাংশু আৰু এইটো কাউৰী বা গোটেই ৰাস্তা মানে পূৰা ওপৰত উঠিব লগা ৰাস্তা পূৰা একদম মানে বেলেগেই আৰু পাৰিছোঁ আৰু উন্নতি আছে ৰাস্তা ইমানেই ওপৰ মানে উঠিবলৈ পৰা নাই পূৰা ভাগৰ চাগৰ লাগি গৈছে আৰু মানে ইয়াত আহি পেলাই কেনেকুৱা লাগিছে বহুত মানে বঢ়িয়া আৰু মানে গোটেই মানে চব পিনে মানে পূৰা ওপৰ এইপিনেখিনি পূৰা ওপৰ উঠিব লাগে একদম মানে পূৰা ৰাস্তাই ওপৰলৈকে যাব লাগে আৰু এইখিনিৰ পৰা চাব পৰা পূৰা ডাউন মানে যেনেকৈ মই আগৰ আৰ্লিয়াৰ ভিডিঅ'টোত কৈছিলোঁ যোনটোত মানে আমি আহিছিলোঁ যেতিয়া মানে বন্ধ আছিলে কনকলতা পাৰ্কখন চ' তেতিয়া কৈছিলোঁ ইয়াৰ পৰা আপুনি ইয়াতে মানে ডাইৰেক্ট মানে গাড়ী মানে ইঞ্জিন অফ কৰি পেলাই আৰামছে আহি থাকিব পাৰে আপুনি তেল বচাওক ইয়াত পাৰ্কিং কৰিব পাৰে আপুনি ইয়াতে চাব পাৰে পাৰ্কিং এৰিয়া হয়তো গৈ থাকোঁ নোৱাৰিছোঁ আৰু পূৰা গৰম ইয়াত লাগাতকৈ বেছিয়ে গৰম অলপমান যাৰ কাৰণে মানে এতিয়া পূৰা ৰ'দ দি দিছে একদম মানে বহুত ৰ'দ দি দিছে আৰু পিনে ব্লক কৰি আছে কাউৰী ভাই বহুত ভাগৰ লাগিছে আজি অঁ ইয়াতো পাৰ্কিং আছে অলপমান বহিম ইয়াতে এতিয়া পাই গ'লো বেছি দূৰ নহয় আৰু অকণমান পাম আৰু চাওক না আপুনি এটা এৰিয়া চাওক আপুনি চাওক চব পিনে মানে গ্ৰীনাৰী আছে পূৰা আৰু এইটো হিমাংশু ভাই আৰু এইপিনে চাব পাৰে পূৰা ডাউন যাব পাৰে পূৰা তলত যাব অলপমান বহি লওঁ ইয়াতে তাৰপিছত তাতে গৈ আছোঁ বাই ইয়াত মানে একদম পূৰা নেচাৰ জেগা ন পূৰা একদম পিচফুল হৈ আছে একদম মানে জেগা মানে পূৰা শান্তি জেগা একদম ইয়াত মানে আহি পেলাই ফিলিংটো বহুত ভাল লাগে ভাগৰ লাগিছে হয় বহুত ওপৰলৈকে দৌৰিলোঁ পাগলৰ নিচিনাকৈ বাট তথাপিতো ইয়াত গৰমি হে ইধৰ পাই গ'লোঁ আৰু এতিয়া বেছি দূৰ নাই এয়া পাই গ'লোঁ চাব পাৰে পাই গ'লোঁ আৰু ফাইনেলি কি কৰিম মানে ভাগ্য বেয়া যে বাৰে আহোঁ বাৰে বাৰে বন্ধই এখন নুখোলে আৰু নাহোঁ আৰু সেই ইমান কষ্ট কৰি পেলাই দৌৰি দৌৰি ওপৰলৈকে আহোঁ পিছত নাপাওঁ আৰু মনটো কেনেকুৱা লাগি যায় ভাবক আপুনি সিহঁতে ইমান দৌৰি দৌৰি আহিলোঁ নাপালোঁৱে আজিও ক্ল'জ এই মানে পূৰা ভাগৰ লাগি গৈছে পূৰা ঘামি গৈছোঁ আৰু মানে তাৰপৰা মানে বন্ধ আৰু পূৰা মোৰ মানে ভাগ্যই বেয়া বুজিছে বহুত ভাগ্য বেয়া এবাৰ মোৰো ভাগ্য বেয়া নাহোঁ আৰু মই ইয়াতে মানে নাহোঁৱেই আৰু নেক্সট মানে 2021 আহিম চাগে তেতিয়া সুধিব চাগে হয়নে নহয় কোৱা হয় হয় মানে ভাগ্য এতিয়া ভাবি আছোঁ ক'ত যাওঁ তাকে টকলাপাহাৰ যাব পাৰোঁ চাই লওঁ এতিয়া ক'ত যাওঁ এই জেগাতে আমি দেখাই নাছিলোঁ পূৰা ইয়াত ধুনীয়াকৈ কি ধুনীয়াকৈ মানে ষ্ট্ৰাকচাৰ বনোৱা আছে চাব পাৰে কাঠেদি বনাইছে নেকি ন কাঠেদি বনাইছে চাগে পকাৰ বনাইছে পূৰা ধুনীয়া লাগিছে এইটো চব পূৰা গছৰ মানে ষ্ট্ৰাকচাৰ যোনটো বনাইছে ন পূৰা ধুনীয়া লাগিছে মানে এইটো এইপিনে এলিফেণ্ট আছে এলিফেণ্ট এইপিনে বাঘ নে কি হয় এইটো নাজানো আৰু এইপিনে টিকুট মানি এটা নাংমানি হাতী আৰু এইপিনে গড় আছে 1 হৰ্ণ ৰাইনো 2জন ৰাইনো আছে আৰু এইপিনে হৰিণা 2টা আৰু এইপিনে মহ গৰু মানে ধুনীয়া পূৰা ধুনীয়া জেগা আছে এনেকৈ তেজপুৰ মানে দেখাত এনে সৰু লাগিব পাৰে ডাঙৰ আছে মানে বস্তু ইমানেই আছে মানে আপোনাহঁতৰ মানে চাই পেলাই ভাল লাগি যাব মানে ডিম্পুদা আমাৰ ইয়াতে আহিছিলে যেতিয়া ডিম্পুদাক এদিন মানে মোক লগ ধৰিব মন আছে যেতিয়া মোৰ বাহন চাহন আহিব তেতিয়া লগ ধৰিব যাম বাৰু এদিন আৰু বহুত মন আছে ডিম্পুদাক লগ ধৰিবলৈ তেজপুৰত এবাৰ আহিছিলে লগ ধৰা নহ'ল তেতিয়া অঁ আহিছিলে সেইদিনাখন গাড়ীত আহিছিলে এল্টো গাড়ীত আহিছিলে তেওঁ এটা ব্লগ বনাইছিলে আৰু তেওঁৰ মানে ডিম্পুদাৰ মানে 1.02 মিলিয়ন হৈ গ'ল আৰু কংগ্ৰেছ এইটো কাৰণে বহুত ভাল লাগিছে আৰু এনেকৈ ভিডিঅ' বনাই থাকক আপোনাক ছাপোৰ্ট কৰি আছোঁ আমি সদায় আৰু মানে ইন ফিউচাৰ কেতিয়াবা লগ পাম আপোনাৰ ফোন নম্বৰ যদি পাৰে যদি কোনোবা কাৰোবাৰ যদি আছে কমেণ্টত দি দিব মই মোৰ ওচৰত নাম্বাৰ নাই ডিম্পুদাৰ তে লগ ধৰিব বহুত মন আছে
আহি গৈছোঁ য'ৰ পৰা আমি ষ্টাৰ্ট কৰিছিলোঁ মানে কনকলতা যাবলৈ। এতিয়া ছেইম ৰাস্তা এইপিনে ৰাইট ছাইড দি আৰু এটা ৰাস্তা আছে ওপৰ পিনে যায় যোনটো মানে টকলা পাহাৰ যায়। চ' এতিয়া টকলা পাহাৰে যাম আৰু কি কৰিম, ভাগ্য বেয়া আৰু যেইবাৰে আহিছোঁ দুবাৰ আহিলোঁ দুবাৰেই বন্ধ। ভাগ্য এনেকুৱা আৰু মিনময়। আৰু মানে এইবাৰ মোৰো ভাগ্য ফুটা নুখুলে আৰু মানে মোৰ লগত আহিছে নাই কাৰণে ভাগ্য বেয়া বুজিছা। চ' আকৌ আগৰ জেগা আহি গৈছোঁ। ৰাস্তাটো যেনেই আছে সেনেই আছে আগৰ নিচিনাই। পূৰা বৰষুণ দিছে এতিয়া, ইমান বাৰু বোকা হোৱা নাই বাট অলপ অলপ বোকা চোকা আছে আৰু ৰঙা মাটি পূৰা। মে ক'ত আহিছা? হে ভণ্টি কৈ দিয়া বাৰু কিবা এটা কৈ দিয়ক। ছাগলী দা চ' আমি পাই গ'লোঁ এতিয়া টকলা পাহাৰটো আহি পাই গৈছোঁ এতিয়া জাষ্ট। আৰু তামাম গৰম পৰিছে আজি, এইখিনি জেগাত আৰু ৰ'দ দিছে বাট মানে ভাল লাগিছে, কিবা এটা ভাল লাগিছে, মনটো মানে শান্তি শান্তি লাগি আছে। সেইটোৱে প্ৰাকৃতিক দৃশ্য মানে বহুত মজা আছে। আগত আছে মেইন টকলা পাহাৰটো যোনটো আছে সেইটো আগত আছে, অকণমান দেখাই আছোঁ। ইয়াত জেগা মানে মানে নেচাৰ মানে জেগা একদম মানে পূৰা একদম পাথৰ চাথৰ ধুনীয়াকৈ বনোৱা আছে ন, জেগাটো পূৰা মজা একদম। চাই এটা কিবা এটা মনটো ভাল লাগি যায়। যেইবাৰে আহিছোঁ মানে এনেকুৱা নালাগে যে মানে যেনেকৈ এই আগতো আহিছোঁ কিবা মানে ব'ৰ লগা নিচিনা নালাগে। ইয়াত আহি পেলাই কিবা এটা ভাল লাগি যায় মানে মনটো। ইয়াত মানে কিবা এটা ভাল লাগে। আৰু মই চকুটো মেলিব পৰা নাই দেখিছে চাগে, কাৰণ আগৰ পিনে পৰা ৰ'দ পৰি আছে পূৰা। আৰু চাব পাৰে চপিনে ৰঙা মাটি পূৰা, আৰু জেগাটো পূৰা মজা মজা তামাম। মানে পূৰা একদম মানে ইয়াত মানে আগতে পাথৰ চাথৰ ভাঙা হৈছিল ন, চব ডাঙৰ ডাঙৰ পাথৰবিলাক ইয়াত থোৱা আছে। কিছুমান ডাঙৰ ডাঙৰ পাথৰ ইয়াত পিছবিলাক থোৱা আছে। আৰু জেগাটোৰ নাম টকলা পাহাৰ। বুজি নাপাওঁ টকলা পাহাৰ কিয় থোৱা গৈছে, কাৰণ ইয়াতে পূৰা চব পিনে জংঘলে জংঘল আছে। ইয়াত যদি জংঘল নাথাকিলে ক'ব পৰা গ'ল যে টকলা পাহাৰ। চুলি তুলি নাই মানে পূৰা জেগাটো মানে পূৰা মজা লাগে ইয়াত আহি পেলাই। এতিয়া জেগাটো চাওক না, পূৰা একদম মানে ভাল লাগি যায় মনটো, একদম যেনেকৈ লাগে একদম মানে স্বৰ্গত আহি গৈছোঁ নেকি এনেকুৱা লাগি যায়। আপুনি এইয়া চাব পাৰে এইপিনে পূৰা ব্ৰহ্মপুত্ৰ, এইখিনি ব্ৰহ্মপুত্ৰ, পূৰা ব্ৰহ্মপুত্ৰ ৰাস্তা এইখিনি, পূৰা মানে জেগাটো পূৰা ব্ৰহ্মপুত্ৰ এইখিনি পূৰা মানে সেইপিনে আপোনাৰ চাগে দেৱেচিং ঘাট পৰে চাগে, দেৱেচিং ঘাটৰ পৰা এইখিনি পূৰা পানী 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 পূৰা একদম মানে ব্ৰহ্মপুত্ৰ পূৰা। আৰু এইপিনৰ পৰা আমি আহিছিলোঁ, মাটিখিনি চাব পাৰে পূৰা ৰঙা, একেবাৰে ৰঙা মাটি এইখিনি। আৰু সেইপিনে মানুহ চানুহ আহি আছে এইপিনে লাহে লাহে, আৰু চব বঢ়িয়া আছে। তলৰ পিনে হিমাংশু আৰু ৰাকেশ ৰখি আছে, আৰু জেগাটো পূৰা চালি আছে চাওক। অকণমান ৰখিছোঁ অকণমান, কাৰণ ইয়াতে পূৰা ৰ'দ দি দিছে। যেনেকৈ আপুনি মোৰ স্পেচত চাব পাৰে, পূৰা লাইটৰ পূৰা মানে পোহৰটো পূৰা মুখতে পৰিছে, যাৰ কাৰণে মই চকুটোকো মেলিব পৰা নাছিলোঁ। এতিয়া অলপ পাৰিছোঁ বাৰু, এতিয়া অলপ তলত ৰখি আছোঁ ইয়াৰ তলত। ওপৰৰ পৰা নামিলোঁ, অলপ পিছল চিছল খাই পেলাই পৰিছোঁ আৰু অলপমান। আৰু ইয়াতে বহি আছোঁ। আৰু নেক্সট এতিয়া ভিডিঅ' ক'ত দিওঁ নাজানো, বাট ভিডিঅ' আহিব। বাট টিল দেন বি ছেফ, বি ৰাইট, বাই।